কালিকারে মাংস কি কালিকারে মাংস কালিৰে মাংস বলে আপোনালোকে কমেন্ট কৰি জনাবচোন ইয়াতে চাই লওক চুলা দিলে হে কালার হবো কালাৰ হ'ব না কি হ'ব কালার হবো কালাৰ টেষ্ট কৰো কেমেৰাটো টেষ্ট কৰো ভিডিঅ'টোৰ কোৱালিটিটো কেনেকে পাইছে মানে কেনেকা পাইছে পেটুলা একবাৰ দেখাই দিয়াচোন মানে এতিয়া আর পেটুলা লই আইছে বড়া Hey, hello, what's up guys and welcome to my channel Nikha Vlog. So finally guys, আমাৰ সার্কাস শেষ হৈ গ'ল আৰু কালিয়ে শেষ হৈ গ'ল ৰাতিয়ে মানে আমাৰ শো শেষ হৈ গৈছে যেহেতু আমি এতিয়া ইয়াৰ পৰা বেলেগ জায়গাত যাম আৰু আজি আমি এতিয়া মালবিলাক মানে খুলি আছো তো মই দেখাই আছো মালবিলাক খুলি আছো তো ভিডিওটো কন্টিনিউ কৰি থাকিব এতিয়া আমি বেলেগ মানে জায়গাত গৈ আছো আৰু এতিয়া আমি নাস্তা খাব যাম মানে আজি নবনাই ইয়াতে তো দোকানত যাম দোকানৰ পৰা ৰুটি ঠুটি যি পাওঁ তাকে খাম আৰু পেটুলাই মোক পইচা দিলে 50 টকা তই খাবি নেকি ৰুটি খাব বোলে পেটুলাও মোক আনিব দিছে তো গাইজ ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব এতিয়া আমি ইয়াৰ পৰা বেলেগ জায়গাত গৈ আছোঁ তো সম্পূৰ্ণ বুজি পাব তো আমি কোন জায়গাত যাম কি সমাচাৰ সেইটো তাতে গৈহে গম পাব কিয় ইয়াতে আজি নাযাওঁ আজি যোৱা নহয় কিন্তু আজি যোৱা নহয় আজি অকল মাল খুলি আছোঁ তো ভিডিঅ'টো সম্পূৰ্ণলৈকে চাওক বুজি পাব তো মই দেখাই আছোঁ আমি আমাৰ এতিয়া গেলাৰী চেলাৰী সকলো ভাঙি দিলোঁ আমি আৰু পেটুলাই এতিয়া মোক পইচাটো ওলাই দিলে 50 টকা আৰু 50 টাকা দিলি 50 টকা দিলে পেটুলাই মোক মাত্ৰ ৰুটি খাব আৰু এতিয়া সি মানে কাপোৰ ধুব গৈ আছে যেহেতু আজি আমাৰ শেষ হৈছে কালিয়ে তো আজি মাল চাল পুৰা ভাঙি দিলোঁ এইফালে দেখিবলৈ পাইছে পেটুলাই একবাৰ দেখাই দিয়াচোন মালবিলাক ভাঙি দিছে যে কেনেকৈ গেলাৰী চেলাৰী এইফালে গেলাৰী চেলাৰী আছিল চিয়াৰ এতিয়া পুৰা সম্পূৰ্ণ ভাঙি দিলোঁ আৰু এইবিলাক মাল মানে বাহিৰত ওলাম এতিয়া বাহিৰত ওলাই দিম সেইফালে মালবিলাক জমা কৰি দিছে পেটুলা ক'ত গৈ আছা হা একবাৰ ক'ত গৈ আছা পুখুৰীত কি কাপোৰ ধুবি ৰুটি খাবি দে যা তো পেটুলা গৈ আছে এতিয়া তো পেটুলা গ'ল কাপোৰ ধুবলৈ আৰু এতিয়া মই যাই আছোঁ ৰুটি খাবলৈ এইফালে মাল এইবিলাক চব আমি ভাঙি দিলোঁ গেলাৰীবিলাক এইবিলাক মানে চিয়াৰ থিয়াৰ চব এনেকৈ মানে এতিয়া খালী হৈ গ'ল আমাৰ পূৰা গোটেই টম্বুটো তেতিয়াতো ৰুটি চুটি খালোৱে এতিয়া খাব হৈছে ভাত মানে এতিয়া পেটুলা লই আইছে বড়া পেটুলা লৈ আহে না এতিয়া ভাত চাত খাম যেহেতু 3টা বাজিলে এতিয়া গম পাইছেনে ৰুটি আমি কেতিয়াই খালোঁ তো এতিয়া 3টা বাজিলে আৰু সম্পূৰ্ণ প্ৰায় আমাৰ কাম হ'লেই এইফালে চাওক আমি পূৰা ভাঙি চাঙি দিছিলোঁ তেতিয়া কেনেকৈ আছিল আৰু এতিয়া কেনেকৈ হৈছে চাওক সেই চাওক পূৰা ভাঙি দিলোঁ ভাঙি চাঙি দি এতিয়া মানে আমাৰ সেই টম্বু চম্বু ডাউন দি দিলোঁ পোষ্টবিলাকত ডাউন দি দিছোঁ এইটো লম্বা পোষ্টবিলাক আৰু এতিয়া আমাৰ অকল টেণ্টবিলাক আছে মানে ৰুমবিলাক আছে এইটো আমাৰ ৰুমটো এনেকৈ ৰুমবিলাক আছে অকল ৰুমবিলাক আছে দেখি পেলাইছে আৰু মেইন টম্বুটো আমি নমাই দিলোঁ তো সেইফালে গেটবিলাকো নমাই দিম আমি তো কণ্টিনিউ কৰি থাকিব গাইজ ভিডিঅ'টো আৰু এতিয়া ভাত খাওঁ আৰু আজিও মানে আমি পৰ্দা চৰ্দা পেলাই দিছোঁ তো এতিয়া ভাতটো খাওঁ পেটুলাই ভাতটো বাঢ়ি আছে পেটুলা ভাত কি আজি বনাইছা কালিকারে মাংস কি কালিকারে মাংস কালিৰে মাংস বোলে পেটুলাই কৈছে কালিৰে বাপৰে তেতিয়াহ'লে কম তো ডেঞ্জাৰ বস্তু নহয় সি তো কালিৰে মাংস দি মোক এতিয়া ভাত দিব যিহেতু ভাত বাঢ়ি আছে আৰু লাই শাক আৰু দালি ক'ত দালি ইয়াতে মাংস তো লাই শাক এইফালে আছে লাই শাক ভাত বাঢ়ি আছে আৰু মাংস কালিৰে তো এতিয়া তামাম খাম আৰু পেটুলাই ভাতটো বাঢ়া হ'ল আৰু এই পৰ্দাবিলাক যে মই আজিও পেলাই থৈ দিছোঁ কিয় জানেনে পৰ্দাবিলাক কিয় পেলাওঁ সেইটো আজি আপোনালোকক অলপ খুলি কওঁ যিহেতু ক'বই লাগিব ন কিয় পৰ্দা পেলাওঁ তো যেতিয়া আমি ভাতটো খাওঁ মানে মাখি বহুত ডিষ্টাৰ্ব দিয়ে তো সেইবাবে পৰ্দাবিলাক পেলাই দিয়া হয় আৰু পেটুলাই মাখিকেইটা খেদাই ওলাই দিয়ে মাখিকেইটাক আগত খেদাই ওলাই দিয়ে আৰু তাৰপিছত পৰ্দাটো পেলাই দিয়ে এতিয়া মানে ডিষ্টাৰ্ব নিদিয়ে ভাত খোৱাৰ টাইমত নহ'লে বহুত মাখি তো কণ্টিনিউ কৰি থাকিব গাইজ তো ভাতটো খাই লওঁ আগতে ন কি পেটুলা দিয়া খাই লওঁ না কি ল তো গাইজ মোৰ ভাত খোৱা হ'ল কিন্তু পেটুলাৰ এতিয়াও হোৱাই নাই চাওকচোন কেনেকৈ পূৰা মাংস খাই আছে চালা পূৰা মাংস দি দাবাই আছে মাংসখিনি গোটাই পেটুলাই খাল আৰু গ্ৰেভিখিনি তাতেই আছে গ্ৰেভিখিনি নাখায় গ্ৰেভিখিনি মই খাব খুজিছিলোঁ কিন্তু মই দালি দি খাই দিছোঁ টানি আছে পেটুলাই মাংসৰ লেগ পিচ এটা তামাম টানি আছে টান তো ফাইনেলি মোৰ খোৱা হৈ গ'ল কিন্তু পেটুলাৰ এতিয়া হোৱাই নাই সি মানে জুতি লৈ খায় যিকোনো বস্তু খালে পূৰা ইণ্টাৰেষ্টত খাইছা ভাত কিন্তু খোৱাই নাই কেইটামান আছে কিন্তু মাংসটো পূৰা টানি আছে
তো গাইজ এই ভিডিঅ'টো মই নেক্সট ডে শ্বুট কৰি আছোঁ, কিয়নো কালি আমি ভাত খাওঁতে খতম। তো আজি মই নেক্সট ডে শ্বুট কৰি আছোঁ, আৰু আজি যে মই শ্বুট কৰি আছোঁ মানে একদম আমাৰ যিখিনি যোনে যেনেকৈ পায় তেনেকৈ কি কৰি আছে কোনো মানে গেৰেণ্টি নাই। আমাৰ যিখিনি মানে চাৰ্কেছৰ মানুহখিনি মানে মেইন কথাটো কি হ'ল মই আপোনালোকক কওঁ, যিহেতু আজি আমাৰ শনিবাৰ, মানে আজি শনিবাৰ, যিহেতু আজি শনিবাৰ, তো এই শনিবাৰ যে হৈছে আজি, তো মানে কথাটো কি হ'ল শনিবাৰে মানে আমাৰ গাড়ী নালাগে, মানে গাড়ী আনি আমি মালবিলাক লোড নিদিওঁ শনিবাৰে। নিয়ম মানে নিয়ম, এইটো মানে নিয়ম মানে সেইবাবে আজি নালাগে গাড়ী, কালি লাগিব গাড়ী, মানে কালি ছানডে। তো গাড়ী লাগিব কালি। তো কালিৰ পৰা আপোনালোকে মানে আমি ক'ত যাম তো ভিডিঅ'টো চাব পাৰিব। তো কালি লাগিব গাড়ী, কিন্তু ভিডিঅ' আহিব পৰহি। তো কণ্টিনিউ কৰি থাকিব, তো ভিডিঅ'বিলাক পাই থাকিব। আৰু মেইন কথাটো কি হ'ল, এতিয়া মই গৈছিলোঁ বজাৰত, তো কালিতো সেনেকৈয়ে চেছ। তো আজি এতিয়া মই এতিয়া বনাই আছে প্ৰেতুলাই মেগী, যিহেতু মেগী খাম বুলি ভাবিলোঁ। তো মেগী লৈ আহিছোঁ। কি বনাইছা? মেগী কেনেকৈ চাদা যে আরে মছলা দিলেহে কালার হব। কালাৰ হ'ব না? কি হ'ব? কালার হব। কালাৰ হ'ব। তো মছলা দিলেহে কালাৰ হ'ব, প্ৰেতুলাই ক'ল। আৰু এইফালে কি জলকীয়াৰ গুড়া দিম এতিয়া। কেঁচা মটৰ দিব মেগী। আৰু প্ৰেতুলাই মেগী বনাই আছে না, কণী এটা ভাঙি দিছে। কি বনাইছে ইয়াতে? কণী, কেঁচা মটৰ, তাৰপিছতে দিছে পিঁয়াজ, জলকীয়া। তো চাই থাককচোন কেনেকৈ বনায়। ভালে বনোৱা না নবনোৱা ক? নাবনাই ভাল, প্ৰেতুলাই ভাল নাবনায়, খাই লাভ নাই। তো আপোনালোকে নাখাব, প্ৰেতুলাই ভাল নবনায়, এইটো মানে এনেই টাইম পাছ কৰে সি। আৰু এইমাত্ৰ মোক আনি দিলে প্ৰেতুলাই পইচা, মানে এই কাম কৰি আছোঁ যে এই যে কেইটকা দিছে চা, কেইটকা আছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। ইয়াতে চাই লওক, এই যে কাম কৰি আছিলোঁ তাতে সেইটো পইচা দিছে ইয়াতে মোক। তো গাইছ মেগী হৈ ৰেডি এইফালে পূৰা। তো এইফালে মেগী পূৰা ৰেডি, আৰু প্ৰেতুলাই এইফালে খাই আছে। খাতৰা খাই আছে কিন্তু। এতিয়া দোকানত খালি কেইটকা প্লেট ল'ল হয় কত? প্ৰেতুলাটো একবাৰ নিজে আইডিয়া কৰি কওঁ। 50 টকা ল'ল হয়। তো ফাইনেলি গাইছ দোকানত খালে এইটো 50 টকা ল'ল হয়, আৰু সঁচাকৈ 50 টকাই ল'ল হয়। ইমান ধুনীয়া, ইমান এক প্লেট দিছে পূৰা। চাওমিন বৰাবৰ বনাইছে। এইটো মেগী হয় কিন্তু বইল কৰি আগত ফ্ৰাই কৰিছে, মানে মেগীটো বইল কৰি পানীটো চেকি কিনে ফ্ৰাই কৰিছে। তো এইটো যদি দোকানত খালেহেঁতেন না 50 টকা ল'ল হয়। কিয়? কণী চনি ভাঙি দিছে না ইয়াতে। কণী দিছা এই মাহি পৰছে। প্ৰেতুলাৰ সেই প্লেটত মাখি পৰি গৈছিল এটা, এই আছা মাখি উৰি আছে। তো মাখিটো পৰছে, এতিয়া পেলাই দিছে সি অলপ। বহুত মানে মাখিয়ে ডিষ্টাৰ্ব দিয়ে ইয়াতে। তো সেইবাবে এই আছা মাখিয়ে ডিষ্টাৰ্ব দি আছে প্ৰেতুলাক। খাওঁতেও মানে শান্তি নাই। তো 50 টকাৰ প্লেট মই মাৰি দি আছোঁ, 50 টকা দামী প্লেট। তো খাওঁ না কি? মাজে মই টেষ্ট কৰোঁ, কেমেৰাটো টেষ্ট কৰোঁ। মোবাইলটো ইমান হাই-ফাই কোৱালিটিৰ মোবাইল নহয় যিহেতু। তো টেষ্ট কৰিছোঁ, মানে আজি অ'পেন কেমেৰা দি শ্বুট কৰি আছোঁ। তো ভিডিঅ'টোৰ কোৱালিটিটো কেনেকৈ পাইছে, মানে কেনেকুৱা পাইছে ফাৰ্ষ্ট পাৰ্ট আৰু ছেকেণ্ড পাৰ্ট, মানে ফাৰ্ষ্ট পাৰ্টটো কেনেকৈ পাইছে, কালিৰটো যিটো মই শ্বুট কৰিছিলোঁ, আজিতো এইটো নেক্সট ডে শ্বুট কৰি আছোঁ। তো এইটো মই অ'পেন কেমেৰা দি শ্বুট কৰি আছোঁ। তো অ'পেন কেমেৰা দি শ্বুট কৰি আছোঁ। তো কেনেকৈ পাইছে, মানে কেনেকুৱা পাইছে। তো গাইছ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, কিয়নো আৰু এনেকৈ তেনেকৈ কৰি থাকিম। তো সেইবাবে তো ডাইৰেক্ট আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত, যিহেতু আমাৰ জাৰ্ণি হ'ব বেলেগ জেগাত। তো কণ্টিনিউ কৰি থাকিব। তো যদি ভিডিঅ'টো ভাল পায় বা চেনেলটোক যদি মোৰ ভাল পাইছে, তো অলপ ছাপোৰ্ট কৰিব। চেনেলটো যদি নতুন হৈ থাকে ছাবস্ক্ৰাইব কৰি দিব, এটা লাইক কৰি দিব, আৰু যিমান পাৰে আপোনালোকৰ বন্ধু বান্ধৱ সকলোকে শ্বেয়াৰ কৰি দিব। আপুনিও যদি এজন অসমৰ অসমীয়া। তো আজিৰ কাৰণে বাই, গুড বাই।